যি ঋতুপৰ্ণা দত্ত মানিক দত্তৰ কন্যা তেখেতৰ মানে লিভাৰ ট্ৰেন্সফাৰ যি অসুখ হৈ আছিল তেওঁলোকৰ পিতৃ এজন ৰিটায়াৰ শিক্ষক বুলি আমাক জনাই এখন চাৰিং পঞ্চায়তৰ সভাপতি সুজিত গগৈৰ সহযোগত এখন দৰখাস্ত দিছিল। ঠিক তেনেকৈ আমি বছৰেকত 2জন কেঞ্চাৰ ৰোগীক আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ ফালৰ পৰা বিশেষ সাহায্য আমি আগবঢ়াই আহিছোঁ। আৰু এই বছৰো আমি ঠিক এনেকুৱা লিভাৰ ট্ৰেন্সফাৰৰ যি পেচেণ্ট আমি প্ৰথম দিয়া হ'ব। আৰু যিহেতু কৰোণা মহামাৰী ৰোগত যি দেশৰ গোটেই আক্ৰান্ত হৈ আছিল, আমাৰো ভান এছ'চিয়েশ্যনৰ সকলো সদস্য আমাৰ বিশেষভাৱে অৰ্থ সংকটত পৰিছিল যদিও মানুহৰ মানৱীয়তা কেতিয়াও শেষ হৈ যোৱা নাই। আমাৰ সকলো সদস্যই আমাক সহযোগিতা আগবঢ়াইছিল। লগতে সন্মানীয় কেইজনমান অভিভাৱক আৰু সৰহসংখ্যক অভিভাৱকীয়াই আমাক যি এই ঋতুপৰ্ণা দত্তৰ অৰ্থ সাহায্যত সহযোগিতা আগবঢ়ালে, আমি তেওঁলোকলৈ আজি আপোনালোকৰ চেনেলৰ জৰিয়তে ভান এছ'চিয়েশ্যনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2 বছৰ আমাৰ যি ভান এছ'চিয়েশ্যনৰ চালকসকল যি অৰ্থ সংকটত পৰিলে, তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকলৈ আমি সামান্য কিঞ্চিতহে অৰ্থ প্ৰদান কৰিছোঁ বুলি ক'ব পাৰি। তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ, আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিচাৰিছোঁ আপোনালোকৰ যিটো ত্যাগ, এই ত্যাগটো মই আপোনালোকৰ ওচৰত কাহানিও নাপাম, পূৰণ কৰিবলৈ নাপাম। গতিকে আপোনালোকে যিটো ইচ্ছা কৰি দিছে আশীৰ্বাদ বুলি মই ধৰি লৈছোঁ। ইয়াকে কৈ মোৰ কথাটো সামৰিছোঁ। আমি প্ৰথমতে আমগুৰি ডনবক্সৰ স্কুলৰ ভান এছ'চিয়েশ্যনৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰী মানিক দত্ত দেৱৰ কন্যা ঋতুপৰ্ণা দত্ত আজি বহুদিন ধৰি লিভাৰৰ অসুখত ভুগি আছে। ডাক্তৰৰ মতে লিভাৰ ট্ৰেন্সপ্লেণ্ট কৰিব লাগে, তাৰ বাবে বহুত অৰ্থৰ প্ৰয়োজন হৈছে। তাৰ বাবে আমি ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আৰু তাৰ প্ৰতি সন্মতি জনাই ভান এছ'চিয়েশ্যনে যি আজি সাহায্য প্ৰদান কৰিলেহি তাৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ মানিক দত্তৰ কন্যা সুস্থ হৈ উঠক, আপোনালোকৰ সহায় যাতে অথলে নাযায় তাৰ কামনা কৰিছোঁ। Okay.